তো আজি ধনতলা গাঁৱৰ সমূহ ৰাইজে ইয়াত সমূহীয়াভাৱে ধনতলা মছজিদত ঈদৰ নামাজ পঢ়িব। আৰু চাওক, এয়া বৰষুণৰ কাৰণে কেনেকুৱা পৰিস্থিতি হৈছে চাওক, আপোনালোকক দেখুৱাইছো। চাওক, গোটেই বৰষুণ। এতিয়া আমি মছজিদৰ ভিতৰতে আমি ঈদৰ নামাজ আদায় কৰিম। তো চাওক, আৰু এয়া হৈছে আমাৰ আজিৰ ঈদৰ নামাজৰ গেট। ইয়াৰে পৰা বৰষুণৰ কাৰণত এইবেলি ধনতলা ঈদগাহ মাঠত ঈদৰ নামাজ সমূহীয়াভাৱে আদায় কৰিবলৈ নোৱাৰিল, আৰু দুটা ভাগত ভাগ কৰি কিনে ধনতলা মছজিদৰ ভিতৰত ঈদৰ নামাজ আদায় কৰিব লগা হ'ল। ফাৰ্ষ্ট জামাত 8:30 বজাত আৰম্ভ কৰা হৈছে আৰু ছেকেণ্ড জামাত এতিয়া 9টা বজাত আৰম্ভ কৰিব। সকলোকে মোৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা যাচিলোঁ আৰু ঈদ মোবাৰক।